নমস্কাৰ আকৌ স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল টেৰো মুন সাইকিক অসমীয়ালৈ আৰু আজি মই আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিও লৈ আহিছো যোনটো হৈছে লাভ গাইডেন্স আৰু এবাৰ ৰাশিটো হৈছে মীন ৰাশি পাইসেছ যোনটো ইংৰাজীত আমি পাইসেছ বুলি কওঁ মীন ৰাশিৰ লাভ লাইফত কাৰেন্টলি কি চলি আছে আজি আমি ভিডিওটোত হেতুৱে জানিবলৈ চেষ্টা কৰিম আৰু থ্যাংক ইউ মোৰ ভিডিও আপোনালোকে সোৱাৰ কাৰণে আৰু মোক লাইক সাবস্ক্ৰাইব কৰাৰ কাৰণে থ্যাংক ইউ সো মাচ যোনে নতুন সাবস্ক্ৰাইবাৰ্স আহিছে মোৰ ভিডিওত আপোনালোকে যদি মোৰ পা পাৰ্সোনাল টেৰো ৰিডিং সেশন ল'ব খুজিছে মোক নিশ্চয় যোগাযোগ কৰিব নাপাহৰিব মোৰ সকলোখিনি ডেসক্ৰিপশন বক্সত দিয়া আছে আপোনালোকে মোৰ ওয়েবসাইটও ভিজিট কৰিব পাৰিব তাৰ থ্ৰুদি বুকিং হ'ব পাৰে মোৰ ওয়েবসাইট হৈছে www.taromoonpsychic.com সো আজি বেছি সময় নষ্ট নকৰি চাও মীন ৰাশিৰ লাভ লাইফ কি চলি আছে লাভ লাইফত কাৰেন্টলি কি ফিল কৰি আছে কেনেকুৱা ধৰণৰ চলি আছে হেয়া জানিব চেষ্টা কৰিম আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছো যেহেতু এটো এটা কালেক্টিভ ৰিডিং হয় এটো এটা জেনাৰেল ৰিডিং হয় হয়তো এটো আপোনালোকৰ লগত মিলিবও পাৰে নিমিলিবও পাৰে যি সকলৰ লগত এই ৰিডিংটো মিলিছে আপোনালোকে মোৰ ভিডিওটো লাইক বা এটা কমেন্ট এৰিবলৈ নাপাৰিব যদি আপোনালোকৰ লগত ৰিডিংটো মিলা নাই তে আপোনালোকে কাইন্ডলি ইগনোৰ কৰিব পাৰে সো আহক বেছি সময় নষ্ট নকৰি আজি আমি চাও মীন ৰাশিৰ লাভ লাইফত কি চলি আছে সো মই কেখনমান কাৰ্ড উলিয়াই চাম আৰু কি এনাৰ্জি চলি আছে লাভ লাইফত মীন ৰাশি আপোনাৰ পাইসেছ বোৰ ওয়াটাৰ সাইন হয় আৰু খুব ইমোশনাল বিং হয় সো আমি আজি চাও পাইসেছৰ সম্বন্ধ আৰু পাইসেছৰ লাভ লাইফ কি লাভ গাইডেন্স লাগে কি চলি আছে এইখিনিকে আজি জানিবলৈ চেষ্টা কৰিছো আহক মই কেইখনমান কাৰ্ড উলিয়াই পেলাই চাই লওঁ তো মই যোনকেইখন কাৰ্ড পাইছো ইন্টাৰেষ্টিং সবতকে প্ৰথমতে পাইছো বাউণ্ডাৰিজ কিহৰ বাউণ্ডাৰি সেট কৰি আছে মীন ৰাশি সকলে কি বাউণ্ডাৰি সেট কৰি আছে চাব লাগিব বা কিবা সেট কৰিলে নেকি অলৰেডি হেকিনিও চাব লাগিব সো নেক্সট কাৰ্ডটো যোনটো পাইছো হেতু হৈছে ইমোশনাল ফ্ৰীডম আই থিংক বাউণ্ডাৰি সেট কৰা বাবে আপুনি ইমোশনাল ফ্ৰীডমো এক্সপেৰিয়েন্স কৰিছে কিবা ধৰণৰ এই গুটেই আটাইখিনি কাৰ্ড আমি চাম আৰু তাৰপা আমি জানিবলৈ চেষ্টা কৰিম abundance লাভ লাইফত abundance দেখিছো কিবাটো ভাল আছে আপোনাৰ লাভ লাইফত কিবাটো হয়তো বেটাৰমেন্ট আহিছে আপোনাৰ লাভ লাইফত বা কিবা ক্লাৰিটি পাইছে আপুনি লাভ লাইফ লৈ প্লে আৰু সবতকে ইন্টাৰেষ্টিং কাৰ্ড ডেটিং হয়তো আপোনালোক সকলে ডেট কৰিব বিচাৰি আছে কাবাক বা নতুন ৰিলেশনশিপ হ'ব পাৰে বা পটেনশিয়াল এনেকুৱা আপোনাৰ লাইফত আহিব পাৰে কোনবা আপোনাক ডেট কৰিব বিচাৰিব পাৰে পাইসেছ সিঙ্গল বিলাক আছে সেপাৰেটেড বিলাক আছে সো চাও কি আছে এক্স্যাক্টলি বুজিবলৈ চেষ্টা কৰো মই অলৰেডি কাৰ্ড শাফল কৰা আছে মই কিয় ভিডিওত বহুত সময় যায় তো আগতে ধুনিয়াকে মই কাৰ্ডবোৰ উলিয়াই চাবলৈ চেষ্টা কৰো বাউণ্ডাৰিজ কিহৰ কাৰণে দেখুৱাইছে চাওক মোৰ লাগিছে মীন ৰাশি ৰিলেশনশিপ লৈ পাষ্টত বহুত প্ৰবলেম হৈছে কিছুমান সেপাৰেটেডো হৈছে ব্ৰেকআপো হৈছে ৰিয়েলাইজেশনো হৈছে খুব ইমোশনাল ডিপেন্ডেন্সিও বা হয়তো আপোনালোক কো ডিপেন্ডেন্ট ৰিলেশনশিপতো থাকিব পাৰে টক্সিক ৰিলেশনশিপতো থাকিব পাৰে প্ৰিভিয়াসলি সো মীন ৰাশি মই অলৰেডি টেৰো কাৰ্ড উলিয়াই থৈছো যাতে বেছি সময় নষ্ট নহয় শাফল কৰিলে বহুত সময় যায় তো হেতু কাৰণে মই অলৰেডি কাৰ্ডবোৰ উলিয়াই থৈছো যাতে মোৰ বেছি ভিডিওৰ সময় নাযায় সোনকালে আপোনালোকে মেছেজবোৰ পাই যায় তো সবতকে প্ৰথমতে মই চাওক যেতিয়া বাউণ্ডাৰি সেট কৰা কৈছো তাৰ মানে কিবাটো ৰিয়েলাইজেশন হৈছে আপোনাৰ লাভ লাইফ লৈ হেতু বাবে আপুনি এতিয়া বাউণ্ডাৰি সেট কৰিছে হেলদি বাউণ্ডাৰি সেট কৰিছে আপুনি নিবিচাৰ কি মানুহে আহি আপোনাক
হাৰ্ট কৰি যায় ইমোশ্যনেলি সেইকাৰণে আপুনি খুব কেয়াৰফুলি বাউণ্ডাৰী ছেট কৰি আছে এইটো মাহ মানে আপুনি অলৰেডি ষ্টাৰ্টেড তো এইটো মাহত আপুনি অলৰেডি মানে নিজকে কৈছে কি নাই এতিয়া ইমোশ্যনেলি মোক কোনেও টৰ্চাৰ কৰিব নোৱাৰে চ' মই বাউণ্ডাৰী ছেট কৰিছোঁ টক্সিক ৰিলেশ্যনশ্বিপত থাকিব পাৰে কিছুমান হয়তো ৰিলেশ্যনশ্বিপ ছেপাৰেটেডো হৈছে ছেপাৰেটেড হৈছে বা ব্ৰেকআপ বা ডিভৰ্চ হৈছে কিছুমানৰ ব্ৰেকআপ হৈছে এনেকুৱা চিটুৱেশ্যনো মই দেখিছোঁ আৰু ইমোশ্যনেল কোডিপেণ্ডেঞ্চি আছিলে ৰিলেশ্যনশ্বিপত যোনটো কাৰণে আপুনি এই বাউণ্ডাৰীটো ছেট কৰিছে বহুত ইমোশ্যনেলি আপুনি প্ৰব্লেম ষ্ট্ৰাগল কৰিছে চ' সেইটো কাৰণে মোৰ মতে আপুনি এতিয়া বাউণ্ডাৰী ছেট কৰিছে আপুনি নিজকে এনেকুৱা এটা চিটুৱেশ্যনত আনিছে ইমান বেলেঞ্চ হৈ গৈছে আপুনি সোনকালে এতিয়া ৰিয়েক্ট নকৰে নিজৰ লগত বহুত সময় লৈছে আৰু এতিয়া আপোনাৰ সেই ভয়টো নাই কি আপুনি আগতে যোনটো আপুনি ৰিয়েক্ট কৰিছিলে মানে এতিয়া আপোনাৰ আগতে ভয় এটা আছিলে ডিপেণ্ডেঞ্চিৰ এটা ভয় আছিলে আপুনি যোনটো চিটুৱেশ্যনত সোমাই আছিলে সেইটোতো অলৰেডি আপুনি ওলাই আহিলে তো এতিয়া আপোনাৰ ইমান এটা ভয়ো নাই আপোনাৰ চবতকৈ প্ৰথমতে যোনখন কাৰ্ড আহিছে টাৱাৰ কাৰ্ড মানে আপোনাৰ লাইফত হয়তো কিছুমানৰ ছেপাৰেশ্যন হৈছে হয়তো কিছুমানৰ ব্ৰেকআপ হৈছে হয়তো কিবা ধৰণৰ পাষ্ট প্ৰব্লেমছত গৈছে আপুনি পাষ্টত কিবা প্ৰব্লেমছ হৈছে আপোনাৰ ৰিলেশ্যনশ্বিপ লৈ পেলাই ৰিয়েলাইজেশ্যন হৈছে আপোনাৰ বিলিফ ছিষ্টেমটো কমপ্লিটলি চেঞ্জ হৈ গ'ল যোনটো ভাল পোৱাৰ আপোনাৰ বিলিফ ছিষ্টেমটো হৈছে যেনেকৈ আপুনি ভালনাৰেবল আছিলে আগতে ইজিলি এভেইলেবল আছিলে এতিয়া বহুত যোনখিনি বস্তু আগতে কৰিছিলে আপুনি সেইখিনি সকলোখিনি আপুনি এতিয়া সেইখিনিৰ পৰা ওলাই আহিছে এতিয়া আপুনি আগৰ নিচিনা হয়তো সেইটো মেণ্টেল ষ্টেটত নাথাকিবও পাৰে তো নিজকে বহুত ষ্ট্ৰং কৰি আছে ইমোশ্যনেলি আৰু বাউণ্ডাৰী ছেট কৰিবলৈ আপুনি এতিয়া ভয় নোখোৱা হৈছে মীন ৰাশি কাৰণ ইমোশ্যনেলি বহুত ডিপেণ্ডেঞ্চি আছিলে আপোনাৰ ৰিলেশ্যনশ্বিপত বহুত চেঞ্জেছ আহিছিলে বহুত আনছাপৰ্টেড ফিল কৰিছিলে পাৰ্টনাৰৰ লগত বা ছাপৰ্ট পোৱা নাছিলে কোডিপেণ্ডেঞ্চি আছিলে আৰু সেই বিলিফখিনি যোনটো আপুনি ভাবিছিলে কি লাভ মৰমটো এনেকুৱা হ'ব লাগে ৰিলেশ্যনশ্বিপ এনেকুৱা হ'ব লাগে সেইখিনি সকলোখিনি আপোনাৰ বিলিফ ছিষ্টেম চেঞ্জ হৈ গৈছে স্পেচিয়েলি ৰিলেশ্যনশ্বিপ লৈ বহুত বেলেঞ্চ আহিছে লাইফত স্পেচিয়েলি লাভ লাইফ লৈ এতিয়া বা বেলেঞ্চ আনিবলৈ আপুনি চেষ্টাও কৰি আছে আপুনি ৰিয়েক্ট নকৰে আপুনি বহুত কামলি চিটুৱেশ্যনবোৰ হেণ্ডেল কৰে বা আৰ্গুমেণ্টছবোৰ হেণ্ডেল কৰে আৰু সোনকালে আপুনি য়েছ কৈ নিদিয়ে এতিয়া আপুনি সময় লয় সকলোখিনি চাই পেলাই আপুনি ডিচিশ্যনছবোৰ লোৱা হৈছে বহুত বেলেঞ্চ আহিছে আপোনাৰ কাৰণ আপুনি বাউণ্ডাৰী ছেট কৰিছে সেইটোৰ বাবে আপোনাৰ লাইফত এতিয়া মাৰ্চ মাহত বহুত বেলেঞ্চ আহিব কিমান হেড ষ্ট্ৰং হৈছে চাওক এতিয়া পাষ্ট লৈ পেলাই আপোনাৰ কোনো ফিয়াৰ নাই কাৰণ আপুনি পাষ্টৰ লগত মই ইমান এটাচমেণ্ট দেখা নাই আপোনাৰ পাষ্ট লাইফটো পাষ্ট ৰিলেশ্যনশ্বিপছ বা পাষ্ট কিবা যদি ইছ্যুজ আছিলে আপুনি সেইখিনি মই এতিয়া ওলাই অহা যেন দেখিছোঁ আপুনি বহুত হেড ষ্ট্ৰং হৈছে বহুত ধৰণৰ আপুনি এতিয়া এইটো দেখিছেনে স্বৰ্ডখন নিজে লৈছে কণ্ট্ৰল কৰিব পৰা হৈছে ইম'শ্যনছবোৰ চ' সেইটো কাৰণে মোৰ লাগিছে এইটো মাহত একদম আপুনি ইমোশ্যনেলি ইভলভ হৈছে আৰু আপুনি বাউণ্ডাৰী ছেট কৰিছে আৰু বাউণ্ডাৰী ছেট কৰাৰ কাৰণে আপোনাৰ বহুত চেঞ্জেছ আহিছে ইমোশ্যনেল লাইফত লাভ লাইফত বা আহিও আছে হ'ব এতিয়া চেঞ্জেছো আহিব ইমোশ্যনেল ফ্ৰীডমখন যেতিয়া আহিছে ইমোশ্যনেল ফ্ৰীডম যেতিয়া কৈছে ন এইখনটো অলৰেডি বাউণ্ডাৰীজৰ লগতে ছেট হৈ আছে কাৰ্ডখন ইমোশ্যনেল ফ্ৰীডম আপোনাৰ গ্ৰেজুৱেলি এতিয়া আহি আছে ইমোশ্যনছবোৰ বুজিবলৈ লৈছে আৰু আপুনি এটা নতুন ডিৰেকশ্যন ল'ব বিচাৰিছে লাভ লাইফত
ফুলফিলমেণ্ট বিচাৰিছে কিছুমানৰ মোৰ এনেকুৱা লাগিছে বহুতে বিচাৰি আছে ফ্যামিলি ফুলফিলমেণ্ট যোনটো লাগে ন কমিটমেণ্ট বিচাৰিছে এতিয়া লাভত এতিয়া যদি আপুনি কিবা ৰিলেশ্যনশ্বিপতো সোমাই আপুনি কমিটমেণ্ট বিচাৰিছে আপুনি ফ্যামিলি বিচাৰিছে আপুনি ইমোশনেলি একদম কমপ্লিটলি ফ্ৰী হ'ব বিচাৰিছে কোনো ধৰণৰ আপুনি মানে প্ৰব্লেম বিচৰা নাই ৰিলেশ্যনশ্বিপত ইমোশনস পুৰা কন্ট্ৰোলত আনিব বিচাৰিছে লাভ লাইফটো পুৰা কন্ট্ৰোলত ৰাখিব বিচাৰিছে আৰু নতুন কিবা ডিৰেকশ্যনত যাব বিচাৰিছে মই এটোও দেখিছো আপুনি কিবা নতুন ডিৰেকশ্যনত যাব বিচাৰিছে এক্সপ্লোৰ কৰিব বিচাৰিছে কিছুমানৰ মোৰ এনেকুৱা লাগিছে অলৰেডি দিস পিপল এইখিনি কোনবাই কাবাক অলৰেডি ফিলিংস আছে বা নতুন ৰিলেশ্যনশ্বিপ এটাত সোমাবও পাৰে কিছুমান কাৰণ মই ইয়াত ফিমেল এজনীও দেখিছোঁ যদি মেল হয় মই ফিমেল এজনীও দেখিছোঁ অলৰেডি নতুন ৰিলেশ্যন হয়তো কাবাক এট্ৰাক্টিভ ফাইণ্ড কৰে আৰু সেই তেখেতসকলৰ লগত আপুনি হয়তো ইমোশনেলি বিৰাট কানেক্ট কৰে ইমোশনেলি ফ্ৰী ফিল কৰে আৰু ইউ ডোণ্ট মাইণ্ড মানে এটা ৰিলেশ্যনশ্বিপ ফৰ্ম কৰিবলৈ তেখেতৰ লগত বহুতৰ ক্ষেত্ৰত এইটো হ'ব পাৰে কিন্তু ইমোশনেল ফ্ৰীডম যিহেতু কৈছে মোৰ লাগিছে এইটো ফুলফিলমেণ্ট বিচাৰিছে আপুনি ফ্যামিলি ফুলফিলমেণ্ট এটা বিচাৰিছে আপুনি লাভ লাইফটো নতুন ডিৰেকশ্যনত লৈ যাব বিচাৰিছে আপুনি এটা ষ্ট্ৰং পাৰ্টনাৰ বিচাৰিছে যোনে আপোনাক ইমোশনেলি আপলিফ্ট কৰিব বা আপোনাৰ ইমোশনছখিনি বুজিব সেইটোও দেখিছোঁ মই তো ইমোশনেল ফ্ৰীডমটো আপুনি অলৰেডি লাভ লাইফটো কণ্ট্ৰলত আনিছে আপুনি আপোনাৰ ইমোশনছ অলৰেডি বাউণ্ডাৰী ছেট কৰিছে অলৰেডি ইমোশনেলি ফ্ৰী ফিল কৰিছে আগৰ নিচিনা চিটুৱেশ্যনত নাই মীন ৰাশি আপুনি সো মই চাওঁ এবাণ্ডেন্স কাৰ্ডখন কিয় আহিছে চাওক কমপ্লিট ৰিবাৰ্থ এতিয়া কি হ'ব আপোনাৰ কমপ্লিট ট্ৰান্সফৰমেশ্যন হ'ব মীন ৰাশি লাভ লাইফত কমপ্লিট ট্ৰান্সফৰমেশ্যন উইজডম বাঢ়িব বহুতখিনি আপুনি যোনখিনি বস্তু নাজানিছিলে এতিয়া আপুনি জানিব ষ্ট্ৰাকচাৰ এটা ফ'ল' কৰিব আপুনি আকৌ বাউণ্ডাৰী কাৰ্ড এখনে আহিছে খুব ষ্ট্ৰং খুব মানে এতিয়া আপুনি সৰু সুৰা ৰিলেশ্যনশ্বিপ বা সৰু সুৰা ফ্লিংছবোৰ যোনবোৰ কওঁ সেইবোৰত আপুনি সময় নষ্ট নকৰে বা আপুনি অকণমান নিজৰ লাভ লাইফটো ডাঙৰ মানে বিগাৰ পিকচাৰ আপুনি চাব বিচাৰিব খুব উইজডম আহিছে মীন ৰাশি আপোনাৰ পাইছিছ খুব উইজডম আহিছে লাভ লাইফ লৈ আপোনাৰ সাংঘাতিক উইজডম আহিছে কমপ্লিট ৰিয়েলাইজেশ্যন হৈছে আগতে যেনেকৈ জাজমেণ্টেল আছিলে অলপ জাজ কৰি আছিলে নিজকো জাজ কৰি আছিলে এতিয়াও চাগে কৰে বাট এইখিনিৰ পৰা একেবাৰে মানে আপোনাক এঞ্জেলে বা ভগৱানে বিচাৰিছে কি আপোনাক চান্স এটা দিছে কি নিজৰ লাভ লাইফটো ষ্ট্ৰাকচাৰ কৰিবলৈ হায়াৰ কলিং বুলি কয়তো আমি এঞ্জেলে আপোনাক এটা আৰু ছেকেণ্ড চান্স দিছে এটা পুৰণা যোনবোৰ আপোনাৰ বিলিফ ছিষ্টেম আছিলে লাভ লৈ পেলাই সেইখিনি গোটেই সলনি হ'ব আৰু চেষ্টাও কৰিছে ডিভাইনে এইটো কৰিছে এইটো আপোনাৰ হাতত নাই আপোনাৰ বহুত উইজডম আহিব এতিয়া লাভ লাইফ লৈ যদি পাছত কিবা প্ৰব্লেম হৈছে এতিয়া আপুনি বহুত অপজিট ডিফাৰেণ্ট পাৰ্সপেক্টিভেৰে আপুনি গোটেই বস্তুখিনি চাব একদম ডিফাৰেণ্ট পাৰ্সপেক্টিভেৰে আপুনি লাভ লাইফটো লিড কৰিব বহুত উইজডম আহি আছে আপোনাৰ লাভ লাইফত এটা নতুন ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব সো আপোনাৰ লাভ লাইফ লৈ এতিয়া কমপ্লিট এটা চেঞ্জ আহিছে
বাউণ্ডাৰী সেট কৰিছে আপুনি এটা ৰুটিন এটা কেনেকৈ কয় এতিয়া আপুনি খুব মানে এতিয়া কোনো ধৰণৰ আপুনি ননসেন্স বা ফ্লিং বা সৰু সুৰা আপুনি খুব ষ্ট্ৰিক্ট হ'ব বিচাৰিছে নিজৰ লগতে আপোনাৰ লাভ লাইফটো লৈ বহুত বেছিকৈ ষ্ট্ৰিক্ট হ'ব খুজিছে আচ্ছা তো এতিয়া মোৰ লাগিছে আপুনি নিজৰ লাভ লাইফটো লৈ খুব ষ্ট্ৰিক্ট হ'ব বিচাৰিছে খুব এটা ষ্ট্ৰাকচাৰ ফ'ল' কৰিব বিচাৰিছে বহুত উইজডম আহিছে বহুত মেচিয়ৰিটি আহিছে আৰু এতিয়া কোনো ধৰণৰ আপুনি ননসেন্স বা কোনো ধৰণৰ এক্সকিউজেছ বা খুব খুব নিজৰ লাইফটো অৰ্গেনাইজ কৰিব বিচাৰিছে when it comes to relationship when it comes to your emotions যেতিয়া আপোনাৰ লাভ লাইফ লৈ কুৱেশ্যন আহে চ' এবাণ্ডেঞ্চততো এইটোৱে দেখিছোঁ এবাণ্ডেঞ্চত মই দেখিছোঁ যেতিয়া এবাণ্ডেণ্ট বুলি কৈছোঁ বহুত ধৈৰ্য আহিব বহুত পেচেঞ্চ আহিব বহুত উইজডম আহিব আপোনাৰ আৰু এটা কমপ্লিটলি নিউ বিগিনিং এটা লাভত কমপ্লিটলি নিউ বিগিনিং এটা আহি আছে আপোনাৰ লাভ লাইফত কমপ্লিট চেঞ্জ এটা পুৰণা যোনবোৰ আছিলে সেইবোৰ সকলোখিনি আপোনাৰ লাইফৰ পৰা আঁতৰিব আৰু আপুনি বহুত 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 ষ্ট্ৰেংথ পাব বহুত ষ্ট্ৰং দেখুৱাইছে মোক এই কাৰ্ডখন বহুত নিজকে কণ্ট্ৰল সেল্ফ কণ্ট্ৰল আহিব আপোনাৰ বহুত ডেটাৰমিনেশ্যন আহিব লাইফ লৈ বহুত উইল পাৱাৰ আহিব স্পেচিয়েলি লাভ লাইফত দেখিছোঁ এইটোৱে আপোনাৰ কৈছে যিখিনি মেজৰ ট্ৰান্সফৰ্মেশ্যন আপোনাৰ লাভ লাইফত এতিয়া মই যদি ডেটিঙত যাওঁ ডেটিঙত যোনখন লাষ্ট কাৰ্ডখন ইণ্টাৰেষ্টিং কাৰ্ড আহিছে ডেটিংখন চ' ডেটিংখনত মোক কৈছে খুব বহুতে বিচাৰি আছে ডেট কৰিবলৈ বহুতে বিচাৰি আছে বা আপোনাৰ লাইফতো বহুত এনেকুৱা ইণ্টাৰেষ্টেড হ'ব পাৰে আপোনাক লৈ পেলাই যোনে আপোনাক বিচাৰি আছে ডেট কৰিবলৈ আৰু নিজৰ ওপৰত বহুত কাম কৰি আছে হয়তো আপুনি মোৰ এনেকুৱা লাগিছে মোৰ এনেকুৱা কিয় লাগিছে আপোনাৰ লাইফত বহুত অপশ্যনছ আছে ঠিক আছে বহুত অপশ্যনছ আছে আপুনি ইমান চোৱা নাই অলৰেডি অপশ্যনছ আছে কিন্তু অলপ কনফিউজন ষ্টেটত আছে ডেটিং লৈ পেলাই ৰিলেশ্যনশ্বিপ লৈ পেলাই হয়তো আপুনি ডেট কৰিব বিচাৰি আছে নাইবা আপোনাক কোনোবাই ডেট কৰিব বিচাৰি আছে বহুত কনফিউজ ষ্টেটত আছে আৰু লাভ লাইফটো ওপৰত লাহে লাহে পেচেণ্টলি কামো কৰি আছে আপুনি হয়তো ইউ মে বি ইণ্টাৰেষ্টেড ইন ছামৱান সেইটো কাৰণে আপুনি চাইলেণ্টলি নিজৰ ওপৰতো কাম কৰি আছে এইটো লৈ পেলাই আৰু খুব ভাল কাৰ্ড এখন আহিছে বহুত হিলিং হৈছে আপোনাৰ বহুত বেছি হিলিং হৈছে ঠিক আছে ইম'চনেলি বহুত হিলিং হৈছে আৰু এটা যদি চাবলৈ যাওঁ এইটো হয়তো আপুনি এনেকুৱা এটা পাৰ্টনাৰ বিচাৰি আছে ডেট কৰিবলৈ এনেকুৱা আপুনি যদি মেল হয় এনেকুৱা ফিমেল এজনী বিচাৰিব পাৰে যোনজনী যাৰ লগত আপুনি খুব অ'পেনলি মানে লোক ঢাক কৰি নহয় গম পাইছে ন লোক ঢাক কৰি নহয় somebody you're looking for someone who is independent who is open who is not keeping any আৰু আপোনাৰ পৰা একো হাইড কৰা নাই কমপ্লিটলি আপোনাক ছেফ ফিল কৰাইছে আপুনিও কৰাইছে ইকুৱেলি তেনেকুৱা লাগিছে তেনেকুৱা পাৰ্টনাৰ বিচাৰি আছে ডেট কৰিবলৈ এট দ্য ছেম টাইম মোৰ এনেকুৱা লাগিছে কিছুমানৰ লাইফত অলৰেডি আই থিংক দিছ পিপল হয়তো মীন ৰাশি আপুনি ছেপাৰেটেড হ'ব পাৰে বা আপোনাৰ লাইফত এনেকুৱা কোনোবা ফিমেল আহিব পাৰে যোন ছেপাৰেটেড হয় আপুনি ডেট কৰিবও পাৰে এনেকুৱা ফিমেলক এইটোও আহিছে somebody who is could be a widow or could be a divorced female মেলৰ ক্ষেত্ৰত যদি যাওঁ মোৰ লাগিছে ফিমেলে খুব ইণ্টেলিজেণ্ট মানুহ কোনোবা বিচাৰিছে হেডষ্ট্ৰং মানুহ বিচাৰিছে ডেট কৰিবলৈ খুব
স্পিৰিচুৱেল মানুহ এজন বিচাৰিছে ডেট কৰিবলৈ। কনফিউজন বহুত হৈ আছে লাভ লাইফ ডেটিং লৈ পেলাই স্পেচিয়েলি খুব, কিন্তু মোৰ লাগিছে কাৰোবাৰ প্ৰতি ইণ্টাৰেষ্টো আছে মীন ৰাশি, আৰু আপুনি খুব নিজৰ ওপৰত বহুত বেছি কাম কৰি আছে লাভ লাইফটো লৈ পেলাই, বহুত 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 পেচেণ্টলি কাম কৰি আছে। চ' আপুনি কনফিউজনৰ এইটো মাহত অকণমান কনফিউজন হ'ব, অপশ্যনছ আহিব, ৰেডি থাকক ডেটিঙৰ কাৰণে। হয়তো আপোনাৰ ওচৰত বহুত ইণ্টাৰেষ্টেড হ'ব পাৰে। আপুনি যদি মেল হয়, ফিমেল উইল বি ভেৰি মাছ ইণ্টাৰেষ্টেড। যদি ফিমেল হয়, হ'ব পাৰে আপোনাৰ ওচৰে পাজৰে বহুত মানুহ এনেকুৱা ইণ্টাৰেষ্টেড হ'ব পাৰে আপোনাক লৈ পেলাই, আৰু আপুনি কোনো আপত্তি নাই, হয়তো আপুনি ডেট কৰিবলৈও যাব পাৰে। চ' এইখিনি বস্তু আহি আছে, বা আপুনি ইউ আৰ লুকিং ফৰৱাৰ্ড ফৰ ডেটিং চামৱান। অ'কে, চ' অ'ভাৰঅল মই যোনটো দেখিছোঁ বহুত ভাল মেছেজ এটা পাইছোঁ মীন ৰাশি। এইটো হৈছে আগতকৈ আপোনাৰ বহুত ইম্প্ৰুভমেণ্ট হৈছে, বহুত ইম'চনেলি ফ্ৰী ফিল কৰিছে, বহুত হেল্ডি বাউণ্ডেৰী ছেট কৰিলে নিজৰ লাভ লাইফ লৈ পেলাই। হয়তো পাষ্টত কিবা প্ৰব্লেমছো আছিলে আপোনাৰ, চ' এতিয়া আপুনি বহুত ষ্টেবল হৈছে, বহুত ষ্ট্ৰং ফাউণ্ডেশ্যন এটা লাহে লাহে বনাইছে লাভ লাইফ লৈ পেলাই। আৰু বেছিভাগ যিহেতু মই ছেপাৰেটেড কাপলছ বেছি দেখিছোঁ, ঠিক আছে, ছেপাৰেটেড বা টক্সিক ৰিলেশ্যনশ্বিপ বা কো ডিপেণ্ডেঞ্চি এনেকুৱা ধৰণৰ চিটুৱেশ্যন বহুত দেখিছোঁ। বাট এট দ্য ছেইম টাইম মই উইজডমো দেখিছোঁ। পাৰ্টনাৰৰ লগত যোনবিলাক কাৰেণ্ট ৰিলেশ্যনশ্বিপত আছে, পাৰ্টনাৰৰ লগত আগৰ নিচিনা হৈ নাথাকিব পাৰে, মানে বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব পাৰে, আপোনাৰ বহুত আণ্ডাৰষ্টেণ্ডিং আৰু উইজডম আহিব পাৰে পাৰ্টনাৰৰ লগত। তো এইটো মাহ, আৰু যোনবিলাক ছেপাৰেটেড হৈ আছে, যোনবিলাক অলৰেডি মুভ আউট কৰিলে বা ছিংগল হয়, সিহঁতৰ উইজডম আহিব, সিহঁতেও কিন্তু পাৰ্টনাৰ মেচিয়ৰ পাৰ্টনাৰ এজন বিচাৰিব পাৰে। কাৰ্ডখন আপোনাৰ কিয় আহিছে, এবাণ্ডেন্স কাৰ্ডখনে একজেক্টলি কি ক'ব বিচাৰিছে মীন ৰাশি? চ' মই এইটো অলৰেডি আপোনাক ক'লোঁ, বাউণ্ডেৰী ছেট কৰিছে অলৰেডি, বহুতখিনি আপোনাৰ লাইফত হৈ গৈছে, আৰু এতিয়া আপুনি বহুত ইম'চনেলি ফ্ৰীও ফিল কৰিছে। যোনটো আপোনাৰ এটা ডিপেণ্ডেঞ্চি আছিলে, ইম'চনেল ইছ্যুজ ষ্ট্ৰাগল হৈ আছিলে, এতিয়া সেইখিনিৰ পৰা লাহে লাহে আপুনি ওলাইছে ৰিলেশ্যনশ্বিপত পাৰ্টনাৰৰ লগত। অলৰেডি যদি পাৰ্টনাৰৰ লগত আপোনাৰ প্ৰব্লেম আছিলে, আপোনালোকে যদি একেলগে আছে, এতিয়া লাহে লাহে আপোনালোকৰ ইম'চনেল ডিপেণ্ডেঞ্চিটো কমিব। আপুনি অকণমান ফেমিলি, যদি অলৰেডি মেৰিড হয় আপোনালোক, বহুত ফেমিলি ইছ্যুজো আপোনালোকৰ আঁতৰিব, মই সেইটোও দেখিছোঁ। আৰু আপুনি বহুত ক্ৰিয়েটিভিটি আনিব লাইফত, বহুত ক্ৰিয়েটিভিটি আহি আছে আপোনাৰ লাইফত। মোৰ এনেকুৱা লাগিছে কিবা ক্ৰিয়েটিভ হবি বা কিবা এটা আপুনি পাৰ্চিউ কৰিব পাৰে। সেইটো কাৰণে আপুনি যোনটো আপোনাৰ ইম'চনেল ডিপেণ্ডেঞ্চি আছিলে পাৰ্টনাৰৰ লগত, সেইটো লাহে লাহে নাইকিয়া হ'ব। ইম'চনেলি ফ্ৰী ফিল কৰিব, পাৰ্টনাৰৰ লগত ছেফ ফিল কৰিব পাৰে। বা যোনবিলাক ছিংগল বা ছেপাৰেটেড আছে, সিহঁতে নতুনকৈ এক্সপ্ল'ৰ কৰিব নিশ্চয় বিচাৰিব লাভ লাইফটো, এটা ফুলফিলমেণ্ট বিচাৰিব, ফেমিলি ফুলফিলমেণ্ট এটা বিচাৰিব পাৰে, বা অলৰেডি কাৰোবাৰ লগত ইণ্টাৰেষ্টেড হ'ব পাৰে, এক্সপ্ল'ৰ কৰিবলৈ বেয়া নাপাব তেখেতসকলে। সেয়াই আপোনাৰ এইটো মাহত গৈছে আৰু নাইকিয়া হৈছে। আৰু মই এটা ফাইনেল এডভাইচ দিব বিচাৰিম মোৰ ডেকখনৰ পৰা, কি আপোনাৰ এইটো মাহত ৰিলেশ্যনশ্বিপ এডভাইচ কি হয় মীন ৰাশি। চাওঁ আপোনাৰ কাৰণে কি ৰিলেশ্যনশ্বিপ এডভাইচ আছে। মই যোনখন কাৰ্ড পাইছোঁ, ৱাণ্ডাৰফুল ৱাণ্ডাৰফুল, খুব ধুনীয়া কাৰ্ড আহিছে। ইনচিকিউৰিটিজবোৰ একেবাৰে আঁতৰাই দিয়ক, বিকজ আপুনি যি বিচাৰিছে আপোনাৰ লাইফত সেইখিনি আহি আছে, হেপিনেছ আহি আছে, জয় আহি আছে, ফুলফিলমেণ্ট আহি আছে আপোনাৰ লাইফত।
সো আপুনি যদি কিবা এক্সপেক্টেশ্যন আছে লাভ লাইফ লৈ পেলাই এইখিনি ফুলফিল হ'ব আৰু বহুত কনফিডেন্স আহিব বহুত ইনসিকিউৰিটি যোনখিনি আছে আপোনাৰ লাভ লাইফ লৈ পেলাই সেইখিনি সকলোখিনি আপোনাৰ আঁতৰিব এইটো মাহত মেছেজ আছিলে আজি মীন ৰাশিৰ কাৰণে আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে যদি আপোনালোকৰ লগত এই ভিডিঅ'টো এই মেছেজখিনি ৰেজনেট কৰিছে মোক নিশ্চয় এটা লাইক বা কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে ইমানখিনিয়ে মীন ৰাশি মই নেক্সট ভিডিঅ'টো সোনকালে লৈ আহিম বাকী ৰাশিখিনিৰ কাৰণে চ' লাভ লাইফ ব্লেছিংছ এণ্ড এবাণ্ডেন্স টেৰ' মুন সাইকিক এছামিজ থেংক ইউ